হেল্ল' প্ৰিয় বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল অৰুণোদয় অসম ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি এটা নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ। আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ লগত আলোচনা কৰিম মিছন বসুন্ধৰা 3.0 আঁচনিখনৰ এটা বিষয়। এই বিষয়টো আপোনালোকে মোক বহুতে সুধিছিলে, সেইবাবে মই আজি ভিডিঅ'টো আগবঢ়াই দিছোঁ খুব চমুকৈ। আৰু আপোনালোকক মই কৰি দেখুৱাই যাম। ইয়াত আচল কথাটো মই কৈ লৈছোঁ আপোনালোকক, যিসকল একচনীয়া মাটি, যিখিনি মানুহৰ একচনীয়া মাটি আছে বা চিলিং মাটি আছে, তেওঁলোকে যদি 10 তাৰিখৰ আগত এই কামকেইটা নকৰে তেতিয়াহ'লে তেওঁলোকে চিলিং মাটি বা একচনীয়া মাটিৰ পটা সম্পূৰ্ণৰূপে নাপাব। আটাইতকৈ ডাঙৰ কথাটো হৈছে কি, আটাইতকৈ এটা ডাঙৰ কথা আছে লেণ্ড বেংক। তো লেণ্ড বেংকত তেওঁলোকৰ যিখিনি একচনীয়া মাটিৰ দাগ বা চিলিং মাটিৰ দাগ সেইখিনি জমা ৰাখিব লাগে, তেতিয়াহে তেওঁলোকে ইয়াত অনলাইনটো কৰিব পাৰে। মই অনলাইনটো আপোনালোকক কৰি দেখুৱাই দিম। আৰু আপোনালোকে কেনেকৈ লেণ্ড বেংকত আপোনালোকৰ দাগ নাম্বাৰ বা পটা নাম্বাৰটো, একচনীয়া মাটি বা চিলিং মাটিৰ দাগ নাম্বাৰটো উঠাই ল'ব, সেইটোৰ বিষয়ে মই আপোনালোকক আজি জনাই দিম। তাৰ পিছতহে আপোনালোকে এই কামটো কৰিব লাগিব। আৰু মিছন বসুন্ধৰাৰ লাষ্ট ডেট দিছে 10 তাৰিখ, 10 জানুৱাৰী। গতিকে 10 জানুৱাৰীৰ আগত আপোনালোকে এই কামটো কৰিব লাগিব। যদি সেই কামটো নকৰে তেতিয়াহ'লে আপোনালোকৰ একচনীয়া মাটি কোনো কাৰণত ম্যাদী নহ'ব বা চিলিং মাটি আপোনালোকে পটা নাপাব। তো প্ৰিয় বন্ধুসকল, আজিৰ ভিডিঅ'টো আপোনালোকলৈ এইবাবে মই আগবঢ়াই দিছোঁ। তো প্ৰিয় বন্ধুসকল, পলম নকৰোঁ, আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টোত মই দেখুওৱা কথাখিনি আপোনালোকে চাই যাব, ভালদৰে চাব। ভিডিঅ'টো স্কিপ কৰি নাচাব। যদিহে স্কিপ কৰি চাই তেতিয়া কথাখিনি বুজি নাপাব আৰু আপোনালোকে কৰাত অসুবিধা হ'ব। তো প্ৰিয় বন্ধুসকল, আৰু মোৰ যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগে তেতিয়া ভিডিঅ'টো লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায়। আৰু মোৰ চেনেলত যিসকল নতুন আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই ৰাখিব যাতে মই দিয়া ভিডিঅ'খিনি সকলোতকৈ আগতে পায়। তো প্ৰিয় বন্ধুসকল, আহক আজি আমি মিছন বসুন্ধৰাৰ চাৰপাছ আৰু চিলিং লেণ্ড কেনেধৰণে লেণ্ড বেংকত জমা ৰাখি আপোনালোকে অনলাইন কৰিব লাগে সেইখিনি মই আপোনালোকক দেখাই দিওঁ আৰু ভিডিঅ'টো চাই লওঁ। প্ৰিয় বন্ধুসকল, আপোনালোকে নিশ্চয় পেজত দেখিছে মিছন বসুন্ধৰা 3.0 খোল খাই আছে। আজিৰ ভিডিঅ'টো মই এইটো কাৰণে আপোনালোকৰ আগত দিছোঁ। আজিৰ ভিডিঅ'টোত মই দেখাম যে যিখিনি মাটি চিলিং মাটি বা যিখিনি একচনীয়া মাটি বা যিখিনি মাটিৰ খাজনা 2019 চনৰ পৰা বন্ধ কৰি থৈছে, সেইখিনি লাগিলে আপোনাৰ টাউন অঞ্চলৰ মাটিয়ে হওক বা গ্ৰাম্য অঞ্চলৰ মাটিয়ে হওক, সেই মাটিখিনি আপোনালোকে ম্যাদী কৰিবৰ কাৰণে যিটো প্ৰচেছ মোক বহুতে সুধিছিলে যে কেনেধৰণে কৰিম, মই সেইটো ভিডিঅ' আজি আপোনালোকলৈ আগবঢ়াই দিছোঁ। এই ভিডিঅ'টোৰ জৰিয়তে এইটো মিছন বসুন্ধৰা 2.0 আহিছিলে, যিসকলে 2.0 এপ্লাই কৰিলে তেওঁলোকে এতিয়াও কৰিব পাৰিব। আৰু এইটো সেৱা সেতু এপত সম্পূৰ্ণ উপলব্ধ। গতিকে মই আপোনালোকক প্ৰতিটো ষ্টেপ কৰি দেখা যাম। এইটো এতিয়া নতুনকৈ বসুন্ধৰা 3 আহিছে যে 1971 চনৰ আগৰ পৰা যিখিনি মাটি দখল ধৰি আছে সেই মাটিখিনি সম্পূৰ্ণৰূপে দিব, ম্যাদী হ'ব। কিন্তু এইটো হৈছে যে যিসকল ব্যক্তিয়ে বা যিসকল মানুহে 2019 চনৰ পৰা যিটো একচনীয়া মাটিৰ খাজনা লোৱা নাই বা চিলিং মাটিত তেওঁলোকে বসবাস কৰি আছে, তেওঁলোকে এই কেনেধৰণে এইটো এপ্লাই কৰিব বা কেনেধৰণে তেওঁলোকে এইটো ম্যাদী পাব। তো প্ৰিয় বন্ধুসকল, আপোনালোকে এই ধৰণে কৰিব, ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব, তেতিয়া আপোনালোকে কথাখিনি বুজি পাব। মই ভিডিঅ' যোগে আৰু সম্পূৰ্ণৰূপে কৰি দেখুৱাম। তো আহক আমি পলম নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে চাব, মই এটা নতুন ৱেব খুলি লৈছোঁ। আগৰ ভিডিঅ'ত মই দিছিলোঁ আপোনালোকক যে কেনেধৰণে আপোনালোকে ID বনাব লাগে, কেনেধৰণে কৰিব লাগে। তো আগৰ ভিডিঅ'খিনি আপোনালোকে মোৰ চেক কৰি ল'ব, তাতে সকলোখিনি পাই যাব। আজি মই দেখুৱাম যে আপোনালোকে 2019 চনৰ পৰা যিখিনি খাজনা নোলোৱা মাটি বা পুৰণি মাটি বা খাজ পটা থকা বা আপোনাৰ চিলিং মাটি বা একচনীয়া মাটি, সেই মাটিখিনিত যে যিসকলে ঘৰ বনাই আছে বা যিখিনি মানুহে বসতি কৰি আছে, সেই মাটিখিনি যিবোৰ টেক্স দিব লাগে বা সেই মাটিটো আপোনালোকে সেটেলমেণ্ট কৰিবলৈ হ'লে কি কৰিব লাগে। তো মই এটা ৱেব পেজ খুলিছোঁ আৰু ইয়াতে মই চাৰ্চ কৰিছোঁ সেৱা সেতু গভ আছাম। তো আপোনালোকে চাই যাব, ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। কাটি চালে কিন্তু ভিডিঅ'টো আপোনালোকে কথাখিনি বুজি নাপাব বা আৰু আপোনালোকে এপ্লাই কৰাত সুবিধা হ'ব। তো ইয়াতে চাওক, মই সেৱা সেতু পৰ্টেললৈ যাম আৰু ইয়াত আপোনালোকক মই কৈছিলোঁ যে কেনেধৰণে আপোনালোকে ID-টো বনাব লাগে। তো মোৰ যিহেতু কাৰোবাৰ চাওক, ইয়াতে চাওক, মই এইটো লগ আউট কৰি আপোনালোকক প্ৰথম পৰাই দেখাই দিছোঁ। আগতে মইতো লগ ইন হৈ আছিলে, তো সেইটো কাৰণে মই আকৌ লগ আউট কৰি লৈছোঁ। তো ইয়াত চাওক, লগ ইন ৰেজিষ্টাৰ মই আপোনালোকক দিছিলোঁ। আপোনালোকে চিটিজেন কৰিব পাৰিব। চিটিজেনত আপোনালোকে মোবাইল নাম্বাৰ, আধাৰ নাম্বাৰ দিয়ে কৰিব পাৰিব। ৰেজিষ্টাৰ কৰি লৈ ডাইৰেক্ট এইটো এপ্লিকেশ্যন কৰিব পাৰিব। আৰু মোৰ যিহেতু CSC আছে, গতিকে মই CSC লগ ইন কৰিম। তো CSC লগ ইন কৰিম, আপোনালোকে চাই যাব ভিডিঅ'টো। ইয়াতে মই মোৰ ID পাছৱৰ্ড আহি গৈছে আৰু মই ইয়াতে কেপচা কোডটো যেনে আছে তেনেকৈ মই ফিল কৰি ল'লোঁ। ইয়াতে মই কেপচা কোড দিলোঁ আৰু এতিয়া লগ ইন কৰিছোঁ। আৰু পেজটো অহালৈ অকণমান সময় ৰ'ব। এইটো চাওক, ইয়াত লগ ইন কৰাৰ পিছত আপোনালোকে ডাইৰেক্ট কি হ'ব, RTPS যিটো পেজ হয় সেই RTPS-টো পাই যাব। তো ইয়াত ছাৰ্ভিচ আপোনালোকে
সার্ভিসত গুচি যাব সার্ভিসত ক্লিক কৰিব তাৰ পিছত ইয়াতে আপোনালোকে সার্ভিসখিনি সার্চ কৰিব পাৰিব তো প্ৰিয় বন্ধুসকল এইখন খুব আপোনালোকে মনোযোগ দি চাব আপোনালোকে ইয়াত যে এপ্লাই কৰিব এই খাস মাটি বা সিলিং মাটিখিনি আপোনালোকৰ ম্যাদীকৰণৰ কাৰণে বা টেক্সেবল মাটিখিনি আপোনালোকে নাইকিয়া কৰিবলৈ এটো সেটেলমেন্ট কৰিবলৈ কি বুলি সার্চ কৰিব তো ইয়াত মই সার্চ কৰিম চাব ইয়াতে কিন্তু সেৱাস্থাটোত কোন ধৰণৰ আপোনালোকে বসুন্ধৰাত ইয়াত যদি চাই তেতিয়াহলে আপোনালোকে ল্যাঙ্গুৱেজটো অসমীয়া কৰি প্লানি চাব পাৰে ইয়াতে আপোনালোকে অসমীয়াত সব কথা জানিব পাৰিব তো মই দেখাই দিছো ইয়াতে সব অসমীয়াত পাব কিন্তু আরটিপিএছত অসমীয়াত নাপায় ইয়াতে ইংলিশতে যাব লাগিব গতিকে আপোনালোকে কি কৰিব সেটেলমেন্ট বুলি সার্চ কৰিব SCTTL মই সেটেল বুলি সার্চ কৰিলো আৰু ইয়াতে সব এই সেৱাটো মিছন বসুন্ধৰা 2 উপলব্ধ আছিল এতিয়া 3 টো একেটাকে কৰিবলৈ দি আছে এটো কোনো বন্ধ হোৱা নাই এটো আপোনালোকে কৰি থাকিব পাৰিব তো মই ইয়াতে সেটেলমেন্ট সার্চ কৰিম সেটেলমেন্ট সার্চ কৰাৰ পিছত চক আপোনালোকে ইয়াত সেটেলমেন্টৰ বহুতখিনি অপচন পাই যাব তাতে ইয়াত এটা আপোনালোকে চাব সেটেলমেন্ট অফ খাস এন্ড সিলিং সারপ্লাস ল্যান্ড তো আপোনালোকে মন কৰিছে নে সেটেলমেন্ট অফ খাস এন্ড সিলিং সারপ্লাস ল্যান্ড এইটোত যদি আপোনালোকে এপ্লাই কৰে তেতিয়াহে আপোনালোকৰ কামটো হ'ব নহলে কিন্তু নহব এইটো মিছন বসুন্ধৰা 2 ৰ পৰা দিয়া আছে মিছন বসুন্ধৰা 3 ত খুলি দিছে এইটো আপোনালোকৰ 1971 চনৰ কথাটো হেতু পিছৰ কথা হেতুত কোনো দৰকাৰ নাই মই আগত যে হলে মোক সুধিছিলে তেওঁলোকক মই বুজাই দিছো যে 1971 চনৰ আগৰ পৰা একচনীয়া মাটিত বাস কৰি থকা মানুহখিনিটো ম্যাদী পট্টা পাবই কিন্তু 2019 চনৰ পৰা যি সকল মানুহৰ খাজনা লোৱা নাই একচনীয়া মাটিত বা সিলিং মাটিত বাস কৰি আছে সেই মানুহখিনিয়ে এইটো ওপৰত ইয়াত আপোনালোকে এপ্লাই কৰিব লাগিব সেটেলমেন্ট অফ খাস এন্ড সিলিং সারপ্লাস ল্যান্ড তো নিশ্চয় আপোনালোকে দেখা পাইছে এটো তো প্ৰিয় বন্ধুসকল নিশ্চয় আপোনালোকে ইয়াতে দেখা পাই আছে যে সেটেলমেন্ট অফ খাস এন্ড সিলিং সারপ্লাস ল্যান্ড ইয়াত আপোনালোকে এপ্লাই যেটো বটন আছে ইয়াত আপোনালোকে ক্লিক কৰিব ইয়াত এপ্লাই কৰাৰ পিছত আপোনালোকক মেইন পেজলৈ লৈ যোৱা হ'ব ইয়াত আপোনালোকে ল্যাঙ্গুৱেজটো অসমীয়া কৰিও চাই ল'ব পাৰিব কথাটো গম পাইছেনে ইয়াত আপোনালোকে অসমীয়া কৰি চাই ল'ব পাৰিব তাৰ পিছত আপোনালোকে কি কৰিব লাগিব ওপৰত ইয়াত চক সেটেলমেন্ট অফ খাস এন্ড সিলিং সারপ্লাস ল্যান্ড এই বিষয়টো যদি আপোনালোকে এপ্লাই কৰে তেতিয়াহে আপোনালোকৰ এই কামটো হ'ব নহলে নহব তো ইয়াতে আপোনালোকে এপ্লাই বটনত ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াত অকল লাগিব আপোনালোকৰ মাত্ৰ খাজনা ৰচিদটো মানে 19 চনলৈকে যেটো আপোনালোকে খাজনা দি আছে হেই মাত্ৰ খাজনা ৰচিদটো লাগিব খাজনা ৰচিদটো দি আপোনালোকে ফুললি এপ্লাই কৰিব পাৰিব ইয়াতে তো এই দখলকে মই পালো তাৰ পিছত ইয়াতে আপোনালোকে এপ্লিকেন্ট নেম সার্চ কৰিব এপ্লিকেন্ট নেম মই আপোনালোকক দেখাই দিছো তো মই যিকোনো নাম্বাৰ এটা দি দিম এতিয়া তাৰ পিছত আপোনালোকক মই ওটিপি হতি দেখাই কৰাই দিও নহলে তো আপোনালোকে বুজি নাপাব নিশ্চয় তো মই ইয়াতে সার্চ কৰি সকলোখিনি ফিল আপ কৰিছো ফিল আপ কৰি আপোনালোকক ইয়াতে মই প্ৰসিড কৰিম প্ৰসিড কৰাৰ পিছত মোক আগলৈ পেজটো ঠেলি দিব মই ইয়াত আহিলো তাৰ পিছত এহে চাওক ওয়েলকাম টু সেটেলমেন্ট অফ খাস এন্ড সিলিং সারপ্লাস ল্যান্ড তো ইয়াতে গেট স্টার্ট কৰিব আহিলে গেট স্টার্ট কৰিলো তাৰ পিছত আপোনাক ইয়াত বিচাৰিব আধাৰ কাৰ্ড যদি আপোনাৰ আধাৰ আছে আধাৰ দিব যদি আই ডু নট হেভ আধাৰ তেতিয়াহলে আপুনি কি দিব পান কাৰ্ড দিব তো পান কাৰ্ড দি দিব পান নাম্বাৰ দিব মই পান কাৰ্ড দিলো তাৰ পিছত ইয়াতে মোৰ ফুল নেম বিচাৰিব মই আপোনালোকক ফুল নেম লিখি দেখাই দিছো তাৰ পিছত আপোনাৰ যেটো ডেট অফ বাৰ্থ হয় ডেট অফ বাৰ্থ আপোনালোকে ইয়াতে ফিল কৰিব লাগিব এটো মই ইয়াতে ফিল কৰি দিলো ফিল কৰাৰ পিছত মই অলৰেডি ভেৰিফাই হৈ গল তাৰ পিছত ওকে কৰিলো তাৰ পিছত ইয়াতে চাওক পান কাৰ্ডটো ভেৰিফাই হোৱাৰ পিছত আপোনাক তললৈ যাব দিব আৰু নেক্সট পেজ কৰিবলৈ আপোনাক দিব তো আপুনি এখিনি কৰিলে তাৰ পিছত আহিলে এই পেজটো ল্যান্ড ডিটেইলছ অফ পেজটো আপোনাৰ মাটিখিনি ক'ত আছে আপুনি ক'ত বসবাস কৰি আছে আপুনি টাউন এৰিয়া নে গাঁও অঞ্চলত তো ইয়াতে আপোনালোকে ৰুৰেল আৰবান দুটা অপচন পাই যাব এটা ৰুৰেল পালে এটা আৰবান ফ্যামিলি পালে তো এই দুটা আপোনালোকে পাই গল এই দুটা পোৱাৰ পিছত আপোনালোকে কি কৰিব ইয়াতে ডিস্ট্ৰিক্ট নিজৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰি ল'ব এখিনিটো জানে আপোনালোকে নিজে কৰি ল'ব সকলোখিনি আহি গৈছে মই দেখাই দিছো ডিস্ট্ৰিক্ট সিলেক্ট কৰাৰ পিছত আপোনালোকে কি কৰিব লাগিব সাৰ্কলটো সিলেক্ট কৰিব লাগিব নিজৰ যেটো সাৰ্কল হয় সাৰ্কলটো সিলেক্ট কৰি ল'ব সাৰ্কলটো সিলেক্ট কৰাৰ পিছত আপুনি কোনটো এৰিয়াৰ হয় আপুনি টাউন এৰিয়াতে আছে থাকক মাটি গাঁও অঞ্চলতে থাকক কোনো কথা নাই ৰুৰেল হয় ৰুৰেল আৰবান হয় আৰবান আপোনালোকে সিলেক্ট কৰি ল'লে হ'ল তাৰ পিছত ইয়াতে আপোনালোকে সাৰ্চ কৰিব নিজৰ গাঁওখন সাৰ্চ কৰি ল'ব ইয়াতে যিকোনো আপোনালোকৰ যোনখন গাঁও হয় নিজৰ ডিস্ট্ৰিক্ট নেকে সব সিলেক্ট কৰি ল'ব সিলেক্ট কৰাৰ পিছত চক মই ইয়াত এটা কথা দেখাই দিছো আপোনালোকে তলৰখিনি কেনে ধৰণে সিলেক্ট কৰিব মই হেতু আপোনালোকক দেখাই দিছো তো ইয়াতে চক মই যেতিয়া ব সাৰ্চ কৰিলো ইয়াতে আমাৰ গাঁওখনৰ যিখন ৰেভিনিউ গাঁও হয়
এভিনিউ গাঁওখন ইয়াতে আহি গৈছে এভিনিউ গাঁওখন অহাৰ পিছত চাওক এনেকৈ দাগ এইটো দেখিছেনে মই যেতিয়া টাচ কৰিলোঁ তাৰপিছত এনেকৈ চাওক আপোনালোকৰ দাগ নাম্বাৰ আহি যাব আপোনালোকে কোনটো দাগত বাস কৰি আছে আৰু কিমান মাটি আছে সব ইয়াত দেখিছেনে তন্নতন্নকৈ ওলাই গৈছে দাগ নাম্বাৰ 90 এবিঘা মাত্ৰ 2 কঠা 11 লোচা মাটি আছে দাগ নাম্বাৰ 243 6 বিঘা 0 কঠা 0 লোচা মাটি দাগ নাম্বাৰ 278 0 বিঘা 2 কঠা 4 লোচা মাটি আছে তো এনে ধৰণে আপোনালোকৰ নিজৰ নিজৰ গাঁৱৰ নামত গোটেই অসমৰ ইমৰ পৰা হিমৰ এটো ইয়াতে বুলি কথা নাই তো ওলাই যাব আৰু ইয়াতে আপোনালোকে সেই দাগটো সিলেক্ট কৰিব যোনটো দাগত আপোনালোকৰ আছে সেই দাগটো সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত ইয়াত চাওক আই এম এপ্লাইং ফৰ আপুনি ইয়াতো চাওক মই এনে দাগটো দি দিছো 580 দাগটো দিছো তো তেতিয়া হলে আপোনালোকে এপ্লাই কৰোতে কি কৰিব এগ্ৰিকালচাৰ মাটি নে এগ্ৰিকালচাৰ বা হোম স্টেজ মাটি তো আপোনালোকে যদি ঘৰৰ বসতি কৰা জায়গা মাটি হয় এটো দিব যদি এগ্ৰিকালচাৰ মাটি হয় এগ্ৰিকালচাৰ যদি দুইটা জায়গাৰ মাটি হয় তেতিয়া হলে বোথ দিব তেতিয়াতো ইয়াত দিব তাৰ পিছত আপোনালোকৰ কিমান বিঘা কিমান কথা মাটি আপোনালোকৰ আছে হেতু আপোনালোকৰ এৰিয়াটোত আছে হেতু আপুনি থকা জায়গাটোত আছে হেতু ইয়াত দিব লাগিব কথাটো গম পাইছে না তাৰ পিছত ইয়াত দিয়া মাত্ৰক তলত আহি যাব এটো আমাৰ অলৰেডি তলত কি আহিছে এটো হৈছে নামঘৰৰ মাটি তো মই যেতিয়া এডিজিটো সিলেক্ট কৰিলো হেতু নামঘৰ ওলাইছে নামঘৰৰ মাটি যদি আপোনালোকে বেলেগ দাগ 580 নম্বৰ যেটো দাগ হয় তো একচনিয়াটো নামঘৰৰ মাটি হৈ আছে গতিকে যেটো আপোনালোকৰ আছে হেতু আপোনালোকে ইয়াতে সিলেক্ট কৰি চাই লব পাৰিব এনেকৈ সিলেক্ট কৰি দিলে হৈ যাব তাৰ পিছত সেভ অকুপাই ডিটেইল এনেকৈ কৰি দিলে হৈ যাব তো ইয়াত মই বেলেগ এটা দাগ আপোনালোকক আগতো নামঘৰ লৈ এতিয়া মই বেলেগ এটা দাগ 90 দাগটো মই সিলেক্ট কৰি খাইছো এটো স্কুলৰ মাটি হয় সব তো স্কুলৰ মাটি হয় এনে ধৰণে সব ওলাইলে গৈ থাকিব যদি 296 টো আমি চেক কৰো 296 টো যদি চেক কৰিব লগা হয় তেতিয়া আহিব কাৰ নাম আহিছে সব এনে ধৰণে মানুহৰ নাম আহিব আৰু তেনে ধৰণে ওলাব লাগিব ইয়াৰ পিছৰ খিনিলৈতো মই যাব নোৱাৰিম কাৰণ যেহেতু মোৰ একচনিয়া মাটি নাই আমাৰ যিখিনি ম্যাদিপতা হয় গতিকে আপোনালোকে কেনে ধৰণে কৰিব মই হেতু দেখাই দিলো তো প্ৰিয় বন্ধুসকল এনে ধৰণে কৰিব আৰু যদি আপোনালোকে নিজে নোৱাৰিব কোনো কম্পিউটাৰ দোকানত গৈ তেতিয়া হলে আপোনালোকে ওপৰটো আপোনালোকে নিজে এটা স্ক্ৰিনশ্বট লৈ ল'ব এটোৰ পৰা এটা স্ক্ৰিনশ্বট লৈ ল'ব আৰু নহলে মোক কমেন্ট বক্সত কমেন্ট কৰি জনাব মই সম্পূৰ্ণ দেখাই দিম সেটেলমেন্ট অফ গভৰ্নমেন্ট খাস এন্ড সিলিং সাৰপ্লাস